কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। একচুৱেলি বহুত দিন ধৰি আপোনালোকৰ কাৰণে কথা বতৰা পাতিব তেনেকুৱা সুবিধা কোনো পোৱা নাই, তথাপি এইটো নাভাবিব যে পাহৰি আছোঁ। অ'কে, আৰু সকলোলৈ মোৰ ফালৰ পৰা একচুৱেলি নৱবৰ্ষৰ পোনপ্ৰথমে আহিয়া ভৰা শুভেচ্ছা জনাইছোঁ। ঠিক আছে, তো আমি অপেক্ষা কৰি কৰি এতিয়া আপোনালোকৰ ভাইবাৰ সময় আহি পৰিছে নহয় জানো। তো আজি আৰু মাত্ৰ 2টা দিন, তো আপোনালোকে এডমিটটো পাব হাতত। ঠিক আছে, তাৰ পৰা নিজৰ নিজৰ চেণ্টাৰসমূহ চাই আপোনালোকে যথাসময়ত আপোনালোকে 5 তাৰিখে যিহেতু আপোনালোকৰ ভাইবাৰ ডেট দিছে তাতে উপস্থিত হওক। অ'কে, তো বাকীখিনি আগত একচুৱেলি মই আপোনালোকৰ যিমানখিনি পাৰোঁ ডাউট ক্লিয়াৰ কৰিছিলোঁৱেই যে ক'ত কি কেনেকৈ ভাইবাটো আপোনালোকে কৰিব। অ'কে, ভাইবাৰ কাৰণে কেনেদৰে প্ৰিপেৰেশ্যন কৰিব, আৰু মাজত বিশেষ তেনেকৈ ভিডিঅ' বনাবলৈ সুবিধাকণ ময়ো পোৱা নাই। নিশ্চয় গমেই পাইছে ময়ো ট্ৰেইনিঙত আছোঁ। ঠিক আছে, তো আৰু যিহেতু বহুত ঠাণ্ডাৰ পৰা নিজকে বচাই ৰাখক। অ'কে, স্বাস্থ্যৰ যতন ৰাখক। আৰু এইটো নহয় চাওক, ট্ৰেইনিঙত আছোঁ, ভিডিঅ'সমূহ বনাবলৈ তেনেকৈ সুবিধা পোৱা নাই, সময়ো নহয় একচুৱেলি। আৰু মাজত যিকেইটা সৰু সুৰা সময় পাওঁ একচুৱেলি ভাগৰত থাকোঁ। ঠিক আছে, তো সেইটো কাৰণে অকণমান অসুবিধা সৃষ্টি হৈছে। তথাপি মই আপোনালোকক মনত পেলাই, আৰু যিহেতু আপোনালোকৰ ভাইবা ডেট আহি পাইছেগৈ, ওচৰ চাপি পাইছে। ঠিক আছে, তো এইটো সময়ত কি হয় একচুৱেলি মনত যথেষ্ট ভয় শংকা থাকে, কিছুমান ডাউটে আৱৰি ধৰে, কি হ'ব কি নাই। অ'কে, আমি এনেদৰে প্ৰিপেৰেশ্যন কৰি আছোঁ বা সেইখিনি নুসুধিব নেকি, বেলেগ কিবা প্ৰশ্ন উত্তৰে সুধিব নেকি। অ'কে, এনেকুৱা ধৰণৰ বহুতখিনি একচুৱেলি সৰু সুৰা কুৱেশ্যনে খুন্দা মাৰে। অ'কে, তো এই খুন্দাখিনি যাতে আপোনালোকক মাৰোঁতে আপোনালোকে যাতে আঘাতগ্ৰস্ত নহয়, তাৰ বাবে একচুৱেলি মই আপোনালোকৰ কাৰণে ইয়াতে আহিছোঁ। অ'কে, তো চাওক, যিহেতু আপোনালোকে এডমিটখন ডাউনলোড কৰক, তাতে আপোনালোকৰ ঠাই মেনশ্যন কৰা থাকিব, তাতে যাওক। আৰু যেতিয়া আপোনালোকে তাতে যাব, আপোনালোকৰ যিখিনি ডকুমেণ্টছ তাতে নিব কৈছে সকলোবোৰ ডকুমেণ্টছ লৈ যাওক। আৰু এইখিনি কথা মই আগতেও একচুৱেলি মেনশ্যন কৰিছোঁ। অ'কে, এতিয়া ডকুমেণ্টছ বুলি ক'লে আপোনালোকে চাওক, প্ৰথমতে এডমিট কাৰ্ডখন দিব। অ'কে, তাৰপৰা আপোনালোকৰ যিখন এক্সচেঞ্জ কাৰ্ডখন দিব, আপোনালোকে এক্সচেঞ্জ কাৰ্ড নিব। তাৰপৰা আপোনালোকৰ এডুকেশ্যনেল যিখিনি চাৰ্টিফিকেটসমূহ আছে সেইখিনি লৈ যাব গোটেইখিনি। ক্লাছ 10 হ'ব পাৰে, 8 হ'ব পাৰে। এজ প্ৰুফ চাৰ্টিফিকেট নিব, লগতে ফটো থকা আইডেণ্টি প্ৰুফ নিব, পান কাৰ্ড হ'ব পাৰে, আধাৰ কাৰ্ড হ'ব পাৰে। অ'কে, তাৰপৰা লগতে আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট ফটোকপি 2টা লিখিছে, পাছপৰ্ট ফটো 2টা ল'ব। অ'কে, পিছফালে নিজৰ ছিগনেচাৰ কৰি ল'ব, আৰু গোটেইখিনি ডকুমেণ্ট জেৰক্স কপি ল'ব, আৰু তাতে চেল্ফ এটেচ কৰিব, মানে নিজৰ ছিগনেচাৰো তলত কৰি ল'ব। ঠিক আছে, মুখ্যতঃ এইকেইটা ডকুমেণ্টে বিচাৰিছে আপোনালোকক। অ'কে, তাৰপৰা চাওক, ভাইবাত বিশেষ একো আপোনালোকক নুসুধে। অ'কে, যিহেতু 5 নম্বৰৰ ভাইবা হয়, আপোনালোকৰ ৰিজাল্টসমূহ অলৰেডি ওলাই পৰিছে আৰু যথেষ্ট কম্পিটিশ্যন কম আছে। অ'কে, 1:2 একচুৱেলি আপোনালোকৰ ছিলেক্টেড কেণ্ডিডেট তাতে লিষ্টটো মেনশ্যন কৰিছে নহয় জানো, যে এটা পোষ্টৰ কাৰণে 2জনকৈ পাছ কৰাইছে। তাৰে এতিয়া বহুতজনৰ ক্ষেত্ৰত 1:1 হৈ আছে, মানে আপোনালোকে ভাইবা দিব যাওক, আপোনালোকৰ চাকৰিটো ফিক্স হৈ আছে। কিয়নো তাৰে বহুতকেইটা কেণ্ডিডেটে অলৰেডি বিভিন্ন ধৰণৰ চাকৰিত অলৰেডি সোমাই পৰিছে, পুলিচত হওক বা SSC ফালৰ পৰা পেৰামিলিটাৰী ফ'ৰ্চতে হওক বা অন্যান্য বিভিন্ন ধৰণৰ কৰ্মসূত্ৰে তেখেতসকলে গৈছে এই পদবীসমূহ এৰি। ঠিক আছে, আৰু বহুতকেইজনে একচুৱেলি কি হয়, এক্সপিৰিয়েঞ্চৰ কাৰণেহে গ্ৰেড 4 পৰীক্ষাটো দিছে। যথেষ্ট বহুতখিনি ধৰি লওক বেলেগ সপোন থকা বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে এক্সামটো দিছে, কোৱালিফাই কৰিছে, তেখেতসকলো ছিলেক্টেড লিষ্টৰ নাম আছে, কিন্তু তেখেতসকল বহুতকেইজনে ভাইবাটো দিবলৈ নাযায় তাৰ পৰা। ঠিক আছে, এনেকৈ বহুতকেইটা পোষ্ট আপোনালোকৰ কাৰণে খালী থাকিব। তো যথেষ্ট কম্পিটিশ্যন কম আছে, আপোনালোকে ভাইবাটো ভালকৈ দিয়ক। অ'কে, আৰু মোৰ ফালৰ পৰা যিমান যি পাৰিছোঁ আপোনালোকক বুকুৰ পৰা মানে শুভেচ্ছা জনাইছোঁ। অ'কে, যিহেতু নৱবৰ্ষ আহি পাইছে, তো নৱবৰ্ষত আপোনালোকৰ ভাল দিনবোৰ, আপোনালোকৰ ভবা দিনবোৰ ঘূৰি আহক। যিহেতু চৰকাৰী চাকৰি এটা পাবৰ কাৰণে কিমানখিনি কষ্ট কৰিবলগীয়া হয় বা কিমানখিনি ছেক্ৰিফাইচ কৰি আমি আগবাঢ়িবলগীয়া হয় আজিৰ ডেটত বা আজিৰ যিখিনি সময়ছোৱাত। ঠিক আছে, চাকৰি এটা পাবলৈ যথেষ্ট কঠিন, আৰু সেইটো কাৰণে আমি যিখিনি যুঁজিছোঁ, আপোনালোকে যিখিনি যুঁজি ইমান দিনে যে এক্সামটো কোৱালিফাই হৈ এতিয়া ভাইবাৰ ক্ষেত্ৰত আগবাঢ়িব গৈ আছে, মোৰ ফালৰ পৰা আকৌ এবাৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ। ঠিক আছে, ধুনীয়াকৈ যাব। আৰু ড্ৰেছ আপৰ কথা অকণমান আহি পৰে, ড্ৰেছ আপৰ কথাখিনি মই আগৰ ভিডিঅ'টোতো মেনশ্যন কৰিছোঁ। যদি ভিডিঅ'টো কোনোবা হতাশক ব্যক্তিয়ে চোৱা নাই, দেন মই লিংক দি দিম ডেছক্ৰিপশ্যনত, চাই ল'ব। ঠিক আছে, ড্ৰেছ আপ মেইনটেইন কৰি যাব, বডি লেংগুৱেজ মেইনটেইন কৰিব, বাকী একো নাই। আপোনালোকক যিখিনি সোধে ভালকৈ কৈ দিব, বিন্দাছ। অ'কে, একো টান নুসুধে, কুৱেশ্যন আনচাৰ আপোনালোকে চাব নালাগে। আপোনালোকৰ নাম চাম এনেধৰণে সুধিব, এডুকেশ্যন কোৱালিফিকেশ্যন সুধিব, আৰু কাম কৰিবৰ কাৰণে কেনেদৰে কি আগ্ৰহী। অ'কে, কি ভাবিছে, এনেকুৱা ধৰণৰ কথা সুধিব পাৰে, ক'ত ঘৰ, অ'কে, কিমান পঢ়িলে, এনেকুৱা ধৰণৰ সৰু সুৰা কুৱেশ্যন আপোনালোকৰ লগত 2-3 মিনিট কথা পাতিব। অ'কে, বাকী ইমান টান আপোনালোকৰ এইটো ভাইবা নহয়, যথেষ্ট 5 নম্বৰে হয়, যথেষ্ট সময় কম সময়ৰ ভিতৰতে আপোনালোকৰ ভাইবাসমূহ সমাপ্ত হ'ব। ঠিক আছে,
তো আপোনালোকে ধুনীয়াকৈ যাব, টেনশ্যন কৰিব নালাগে। অ'কে, মই আপোনালোকৰ আগৰে পৰা ডাউটসমূহ ক্লিয়াৰ কৰি একদম চিম্পলভাৱে বুজাই আহিবলৈ চেষ্টা কৰিছিলোঁ, মাজত একেবাৰে সময় পোৱা নাই। তো তাৰ বাবে আজি এটা ছোট্ট সৰুকৈ এটা ক্লিপছ বনাইছোঁ, যিহেতু আজি ডিউটিত আছোঁ। ঠিক আছে, বাকীকেইজন ট্ৰেইনিং ফিল্ডত আছে, তো মই ডিউটিত থকাৰ কাৰণে অকণমান সময়টো পোৱাৰ কাৰণে আপোনালোকক এই সময়টো দিওঁ। লগতে মোৰ মনত পৰি আছে আপোনালোকৰ কাৰণে। ঠিক আছে, তো সেইটো কাৰণে নতুন বৰ্ষ আহিছে, সকলোকে হেপী নিউ ইয়েৰ। অ'কে, নতুন বৰ্ষত আপোনালোকৰ মনৰ হেঁপাহসমূহ এটা এটা আশা যিটো বান্ধি ৰাখিছোঁ চৰকাৰী চাকৰি পোৱা, যাতে 2023 আৰম্ভণিতে আপোনালোকৰ সেই আশাসমূহ পূৰণ হয়। অ'কে, মোৰ ফালৰ পৰা অল দ্য বেষ্ট। ধুনীয়াকৈ যাব, টেষ্ট দি আহিব, আৰু আহি কমেণ্টত জনাব যে কি সুধিছে বা কেনেকুৱা কি হ'ল। ঠিক আছে, আপোনালোকে এইটোত জনাব নাপাৰিব কমেণ্টত যে কেনেকুৱা কি হৈছে, আপোনালোকে এক্সামসমূহ কি সুধিছে। অ'কে, ঠিক আছে, থেংক ইউ।